তো নিশ্চয় আপোনালোকে দেখিছে প্ৰায় খা পানী আনিবলৈ 1 কিলোমিটাৰ এনেকৈ পানীত খোজকাঢ়ি পানী আনিব লগা হৈছে বৰ্তমান। তো যিহেতুকে ইয়াত গোটেই একদম ঘৰৰ সেয়ালৈ পানী হৈছে, তো দংকলবোৰ গোটেই পানীৰ তলত, তো প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি পানী আনিছে, ইয়াত নিশ্চয় দেখিছে খাবলৈ। তো আপোনালোকে ভাবক কিমান কষ্ট কৰি ইয়াতে আমি আছোঁ বৰ্তমান, আপোনাৰ অনুভৱ কৰক। তো আপোনালোকৰ তাতো হৈছে পানী, তো ইমানখিনি নাজানো, তো ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে তো কমেণ্ট নাই। তো নিশ্চয় দেখিছে কিমান ভয়ংকৰ ৰূপত আপোনাৰ ইয়াত পানী হৈছে, তো ইমান কষ্ট কৰি খোৱাৰ বাবে পানী আনিব লগা হৈছে। তো আৰু কি ক'ম আৰু, আপোনালোক নিশ্চয় দেখিছে ঘৰটোৰ খিৰিকী পানী খালে, আপোনালোকে নিশ্চয় দেখিছে খিৰিকীৰে পানী সোমাই আছে এতিয়া বৰ্তমান। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বৰ্তমান পানীৰ মাজৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তো আগৰ ভিডিঅ'টো চাই গম পাইছে তো কিমান ভয়াৱহ পৰিস্থিতিত আমি বৰ্তমান আছোঁ। তো ইয়াতে আলহী খাব যিহেতুকে আহিছিলোঁ, তো আপোনাৰ কি ক'ম, এনেকুৱা মানে বিপদত পৰিলোঁ। তো মই ইয়াতে আহি কিনে তো আপোনাক পানী দেখুৱাইছোঁ। খিৰিকীৰ পৰা প্ৰায় 1 ঠাৰিয়াং তলত পানী আছে বৰ্তমান, তো নিশ্চয় দেখিছে। তো গোটেই বস্তু বাহিনী চাওক, আপোনাৰ গোটেই একদম মানে পৰিস্থিতি একদম হৈ গৈছে। তো চাওক গেছটো চাওকচোন আৰু, তো চিলিণ্ডাৰ এখনৰ ওপৰত পীৰা আছে 3খন। তো আপোনাৰ কি ক'ম আৰু, এনেকুৱা মানে পৰিস্থিতিত আছোঁ বৰ্তমান। তো আপোনাক কি ক'ম, ভিডিঅ' মই ইয়াৰে পানীৰ ভিডিঅ' আছে। তো বৰ্তমান যিহেতুকে লাইনৰ অলপ প্ৰব্লেম হৈ আছে, তো চাৰ্জ মোবাইলত বেছি নাই। তো ভিডিঅ' এডিট কৰোঁতে ডাউনলোড আপলোড কৰোঁতে বহুত টাইম লাগে, চাৰ্জ হয়। তো ইমানখিনি সুবিধাও নাই যিহেতুকে বহুতে পানী। তো এয়াই আৰু আপোনাৰ সৰু চাই ভিডিঅ'টো ইয়াতে নিশ্চয় দেখিছে। ইয়াতে ভাত পানী বনালোঁ, এয়া কুকাৰ চুকাৰ গোটেই ইয়াতে আছে, ইয়াতে ভাত পানী বনালোঁ। তো এতিয়া তো এয়াই আছিল আৰু কি ক'ম। তো মোৰ জীৱনটোত তো ডাঙৰ পানীটো প্ৰায় 1900 চনতে নে কিহতে বোলে ইমান ভয়াৱহ বানপানী হৈছিলে। ইয়াতে হৈছিলে পানী, তো এমাহ আগত পানী হৈছিলে, তো ইমান নাছিলে। তো পানী হয় বছৰতো ইয়াতে পানী হয়। তো এইবছৰ দুটাকৈ হ'লে নিশ্চয় আপোনালোকে গম পায় কামপুৰৰ পৰিস্থিতিৰ বিষয়ে, তো নিউজত ওলাই থাকে যিহেতুকে। তো আৰু দুখজনক খবৰ এটা যে কামপুৰৰ যি অচিজন আছিল, লগতে হোমগাৰ্ড যি কালি আপোনাৰ ৰাতি কালি আপোনাৰ এছামী এডাল ধৰিব যাওঁতে এজন তো যি ৰাস্তাত পানীৰ সোঁত তো ধাৰত উটি গ'ল। তো প্ৰথমে হোমগাৰ্ডজন উটি যাওঁতে অচিজনে তেখেতক ধৰিব যাওঁতে তো তেখেতো উটি গ'ল। তো বৰ্তমান অচিজন আৰু হোমগাৰ্ডজন মৃত্যু হৈছে। তো তেখেতৰ আত্মাও শ্ৰদ্ধা জনাইছোঁ, তেখেতৰ য'তে আছে আত্মা যাতে শান্তি পায়। তো সেয়াই আশা কৰিছোঁ। তো ঘৰৰ পৰিয়ালবৰ্গলৈ ক্ষমা জ্ঞাপন কৰিছোঁ। তো এয়াই ভিডিঅ'টো আছিল। তো ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব। তো যদি চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাব। আপোনাৰ কাৰণে ইমান ভয়াৱহ পৰিস্থিতি ৰিস্ক লৈ আপোনালোকক ভিডিঅ'বোৰ মই দি আছোঁ। তো আপোনাৰ ভিডিঅ' নবনাম বুলি ভাবোঁ, তথাপিতো আপোনালোকক যিহেতুকে মই ভিডিঅ' বনাম সেয়াই কাম যিহেতুকে মোৰ। তো আপোনালোকক ভিডিঅ'টো বনাই দেখালোঁ, তো কেনেকুৱা পৰিস্থিতি। তো আৰু এবাৰ আপোনালোকে বাহিৰৰ পিনে চাওকচোন বাৰু। তো মোবাইলটো অকণমান ওলাই দেখুৱাই দিছোঁ, তো চাওক। তো একদম গোটেই একদম সাগৰ পৰিস্থিতি হৈছে, নিশ্চয় দেখিছে। কলগছবোৰ চাওক আপোনালোকে অকণমান ওলাই আছে, তামোল বাগান চাওক কিমান ভয়ংকৰ পানী হৈছে আপোনালোকে।